পুনৰ সংঘটিত হৈছে এটা অতিকৈ হৃদয় বিদাৰক ঘটনা। লিফ্টৰ কাৰিকৰী বিজুতিৰ বাবেই গুৰুতৰভাৱে আহত হৈ কৰুণ মৃত্যুক সাৱটি ল'ব লগা হয় এগৰাকী শিক্ষয়িত্ৰীয়ে। শিক্ষয়িত্ৰীগৰাকীৰ নাম হৈছে জেলেন ফাৰ্ণাণ্ডেজ। জেলেনে ষষ্ঠ মহলাত ক্লাছ সম্পন্ন কৰি দ্বিতীয় মহলাত অৱস্থিত ষ্টাফ ৰুমলৈ লিফ্টত এটা ভৰি দিওঁতেই দৰ্জাখন বন্ধ হ'ব নেপাওঁতেই ওপৰলৈ গতি কৰে। ফলত শিক্ষয়িত্ৰীগৰাকী গুৰুতৰভাৱে আহত হয় আৰু জেলেন ফাৰ্ণাণ্ডেজক এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰাই যদিও মৃত বুলি ঘোষণা কৰে। আৰু এই মৰ্মান্তিক ঘটনাটো সংঘটিত হৈছে মুম্বাইৰ মালাত পশ্চিম চিনচুলি গেটৰ সমীপত অৱস্থিত ছেইণ্ট মেৰিজ ইংৰাজী বিদ্যালয়ত। ব্যুৰো ৰিপৰ্ট আছাম 24।